নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালে আছে। আজি মই আপোনালোকৰ লগত শিৱৰ গলত থকা সাপডালৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। শিৱৰ গলত থকা সাপডালৰ নাম হ'ল বাসুকি। কাশ্যপ ঋষিৰ পুতেকেই আছিল বাসুকি নাগ। বাসুকি নাগৰ ডাঙৰ ভায়েক শেষনাগ আৰু অন্য ভায়েকসকল হ'ল তক্ষক, পিংগলা আৰু কৰ্কটক। শেষনাগ প্ৰভু বিষ্ণুৰ সেৱক আছিল আৰু বাসুকি নাগ শিৱৰ সেৱক আছিল। বাসুকি ভগৱান শিৱৰ পৰম ভক্ত আছিল বাবে ভগৱান শিৱই বাসুকিক নিজৰ গলত লৈছিল। বাসুকিৰ কৈলাশ পৰ্বতৰ কাষতে এখন ৰাজ্য আছিল আৰু বাসুকি নাগলোকৰ ৰজা আছিল বুলিও কোৱা হয়। ভগৱান শিৱৰ লগত বাসুকি নাগ থকা বাবে নাগপঞ্চমী পূজাত শেষনাগৰ পিছতে বাসুকি পূজা কৰা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।